ফিনিশ হোৱাৰ পাছত এতিয়া মানে তাই ক'লে যে তাই জিকিলে আৰু সেইকাৰণে ক'লে মানে অকণমান বুলি ঘূৰাই আনিব লাগে আৰু আমি চবেই এতিয়া ঘূৰিব আহিলোঁ এবাৰ এইয়া পানী চাব আহিছোঁ আমি বান পৰিস্থিতি বুজ ল'ব আহিছোঁ বাৰু বুজিয়াত তাৰপিছত ভাবিলোঁ সেনেকৈ এবাৰ অকণমান ওলাই আহোঁ আৰু তাৰ পাছত আমাৰ এয়া হৈছে ড্ৰাইভাৰ মুখখন ইমানখিনি ৰ'ব পাৰি Fantastic. Jadi baik itu kita bawa. যিমান দূৰলৈ দেখে গোটেই গাঁওখনেই কেৱল পানীৰ তলতে আছে প্ৰত্যেক ঘৰ মানুহতে মানে পানী হৈ গৈছে আৰু আমি মানে এনেকৈ আহিলোঁ হয় প্ৰথমতে আহোঁতে চবৰে মনবোৰ বহুত বেছি ফূৰ্তি হৈ আছিলে বাট যেতিয়া মানুহৰ ঘৰবোৰ ইমান অৱস্থা বেয়া দেখিলোঁ আৰু তেতিয়া চবৰে মানে মনবোৰ বহুত বেয়া হৈ গ'ল আৰু ইমান বেছি কথা নোলোৱাই হৈ গ'ল চবৰে Oh my god, ये देखो वाह দেখিছা কেনেকুৱা পানী হৈছে আমি সব বেলেগ কথা ও পিট খোপা চাচোন কেনেকৈ উঠি উঠি আহিছে এইটো খোপা আহিছে পানী এনেকৈ উঠিব এটা দুটা মাছকেইটা কি উঠাও আমি এতিয়া বাৰপূজীয়া পাৰ হৈ আহিলোঁ আৰু এইফালেতো আৰুৱে বেছি অৱস্থা বেয়া স্কুল আৰু মানুহৰ ঘৰ মানে একোৱেই বাদ পৰা নাই নামঘৰ সকলোতে কেৱল পানীয়ে হৈ আছে আৰু ৰাস্তাত এনেদৰে গাড়ী চাৰিবোৰ ৰখাইছে তাৰপাছত আৰু মানে মানুহবিলাকে এনেকৈ টিং টম্বু মানে যেনেকৈ পাৰে তেনেকৈ ৰাস্তাতে সকলোৱে আশ্ৰয় লৈছে আৰু এতিয়া এইবোৰ মানুহৰ অৱস্থা হৈছে এনেকৈ আছে আৰু মানে মনটো বহুত বেছি বেয়া লাগি গ'ল যেতিয়া এইবোৰ দেখিলোঁ বেলেগটো বস্তু দি মানে যিটো সাধাৰণ অৰ্থত সাহাৰ্য বুলি কয় আৰু তেনেকুৱা একো দি মানে সহায় কৰিবতো পৰা সামৰ্থ্য আৰু আমাৰ নাই বাট অকণমান ওলাই কৰি গৈ তেনেকৈ মানুহবিলাকৰ অকণমান খবৰ খাতি ল'লোঁ আৰু তেওঁলোকক সঁহাৰি জনালোঁ আৰু এনেকুৱাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আগলৈ যাতে কেতিয়াও এনেকুৱা পৰিস্থিতি কোনো প্ৰাণীৰেই নহওক মানুহেই হওক বা বেলেগ কোনো প্ৰাণী কাৰোৰে যাতে এনেকুৱা পৰিস্থিতি কেতিয়াও নাহক আৰু তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যিসকল লোকে এওঁলোকক সহায় কৰিব পাৰিছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আমাৰ মানে এদিন কাৰেণ্ট অনলি মানে ইমান যে গৰমত 1 ঘণ্টা কাৰেণ্ট নাথাকিলে চবৰে অৱস্থা বহুত বেয়া হৈ যায় আৰু ইয়াততো ৰাস্তাতে ইমান ৰ'দ ইমান গৰম মানুহবোৰ যে কিমান কষ্টত থাকিব লগা হৈছে মানে বেলেগৰ মোবাইল বা কিবা কিবি এইবোৰত মানে দেখিলে অনুভৱেই কৰিব নোৱাৰি যদি সেইটো চকুৰে দেখা নাযায় চকুৰে দেখিলেতো বহুত মনটো বেয়াই লাগি যায় এয়াতো বাপৰে যিমান চকুৰলৈ দেখা যায় ইফালৰ পৰা সিফাললৈ কেৱল চব পানী আৰু পানী গোটেই আমি ৰহা নাম পালো ৰহা নাম পালো ৰাস্তা বুজি আছে আহি আছে এইটো বিদা কথা আহি আছে এইটো কথা পাতি আহি আছে এইটো
ভালে লাগে একে মানুহ সোপা থাকা দেখি এনেকে চাও কবা আহিছে আপুনি ইমান পানী ফুট আহি আছে হা কবা আহিছে চবফালে পানী আহি আছে আমি এতিয়া তাৰ পৰা ঘূৰি আহিলোঁ যাওঁতে চবৰে মনবোৰ ফূৰ্তি হৈ আছিলে কিন্তু আহোঁতে সকলোৰে মন বেয়া হৈ গ'ল ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ এনেকৈ আৰু আশা কৰোঁ অতি সোনকালে যেন এইবোৰ ভাল হৈ যায় আৰু কেতিয়াও যাতে এনেকুৱা পৰিস্থিতি আকৌ নাহে ধন্যবাদ